আজি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ফ্ৰেছন আপ হৈ বিছনাখন পাৰিলো ৰুটিৰে চাহকাপ খাই এতিয়া প্ৰেক্টিছত লাগিছো এতিয়া বহুত দিনৰ মূৰত মই ধুনীয়াকৈ প্ৰেক্টিছ কৰিবলৈ লৈছো আৰু 8 বছৰ আগৰ গানবোৰত প্ৰেক্টিছ কৰিবলৈ লৈছো যিহেতু মই আজি পেন ড্ৰাইভটোও বিচাৰি পাইছো কোনে পায় আৰু মোক কিন্তু সেইবোৰ কৰিবলৈ যাই মোৰ লগত এটা অঘটন ঘটিলে কিন্তু সদায় নিচিনাকৈ ময়ো এইবোৰ কথা বেছিকৈ গুৰুত্ব নিদি মাৰ লগত কথা পাতিবলৈ ধৰিলো আৰু মাক ক'বলৈ ধৰিলো যে ইয়ে সবটো ছোটি মোটি চিজে হতি रहती है বাৰু যি কি নহওক ধুনীয়াকৈ মই মোৰ লাঞ্চ কমপ্লিট কৰিলো দেন ইভিনিঙৰ ক্লাছটো কৰিলো দেন আকৌ এবাৰ ফ্ৰেছন আপ হৈ এতিয়া মন্দিৰ যাবলৈ ওলাইছো হনুমান মন্দিৰ বহুতে বেছি শুদ্ধ লাগে মনটো গ'লে আৰু আপোনালোকেও যায় কোনোবাই আপোনালোকে কমেণ্ট কৰিছিলে মোক সদায় যাব দে বহুতে বেছি ভাল লাগে তাৰপিছতে হনুমান মন্দিৰৰ পৰা ওলাই লৈ এতিয়া বাৰ কামৰ বাবে কালাৰ্ছখিনি কিনি লৈ ৰাস্তাতে শুক্লবাক লগ পালো আৰু শুক্লবাই আমাৰ 40 টকা বচাই দিলে ঘৰলৈকে ড্ৰপ কৰিলে যিহেতু আৰু ঘৰলৈ আহি কিবা এটা খাই একেবাৰে কামত লাগি গ'লো তাৰপিছত মই বাক ক'লো যে তোৰ কাম মই কৰিবলগীয়া হৈছে বা কৈ যে ৰাতিয়েতে যে মই তোৰ এছাইনমেণ্ট কৰি দিছিলোঁ সেইবোৰ মনত পেলাও নেকি কৈছোঁ নালাগে মই কৰি আছোঁ বাপৰে কাম যে কৰিলো নহয় যোৱাকালি ৰাতি আৰু এয়া হৈছে মৰ্ণিঙৰ দৃশ্য বাৰ মুখত হাঁহিটো দেখি মোৰ খুবেই বেছি ভাল লাগিলে ৱাৰ্ড হিট আৰু বাৰু আজিলৈ আহিছোঁ বাই